Namaskar বন্ধুসকল মোৰ নাম Pranojyol Borah আপোনালোকে চাই আছে Pranju Borah YouTube channel মই মোৰ ভিডিও বিলাক ইনফৰমেটিভ বনাও কইনছ আৰু নোটছৰ ওপৰত হয় বন্ধুসকল আজি আমি যেটো কইনৰ বিষয়ে কথা পাতিবলৈ গৈ আছো হেতু Nik-Brassৰ এটা কইন হয় যোনটো কইন একচুয়ালি এটা মিউল কইন বুলি আমি ক'বলৈ পাৰো এই মিউল কইনটো কি হয় তাৰ বিষয়ে জনাৰ আগতে দুটামান কথা কৈ দিও এই Nik-Brassৰ কইন বিলাক 2011 ৰ পৰা 2019 লৈকে বনোৱা হৈছিল আৰু এই কইন বিলাকক আমি ডেফিনিটিভ কইনছ বুলি কওঁ হয় বন্ধুসকল এতিয়া মিউল কইননো কাক কয় তাৰ বিষয়ে জনাৰ আগতে আমি দুটা কথা জানি লও যিকোনো কইনৰ দুটা পিঠি থাকে এটা সাইড হৈ গলকে যেটো মেইন সাইড আমি অভাৰ সাইড বুলি কও যত অসুকা লাইন ক্যাপিটাল আছে আৰু তাৰ যেটো ৰিভাৰ্স সাইডত আমি দেখা পাও ডিনোমিনেশনটো লিখা আছে এই দুটা কইনৰ যেতিয়া ঢালাই দিয়া হয় দুখন ডাই থাকে সেই দুখন ডাইৰ ভিতৰত কোনোবা এখন ডাই যদি বেলেগ এটা কইনত ঢালাই হৈ যায় তেতিয়া সেই কইনটো আমি কম মিউল কইন বুলি মিউল কইন এটা একচুয়ালি এৰৰ কইন হয় কোনো জানি বুজি কেতিয়াও মিন্টে এনেকুৱা ভুল নকৰে কেতিয়াবা লৰালৰি কুবত বা কেতিয়াবা নজনাকে খুব যদি বেছি অৰ্ডাৰ থাকে তেতিয়া কি হৈ যায় এনেকুৱা সৰু সৰু এটা ভুল হৈ যায় বন্ধুসকল এটা মোৰ হাতত 2017 ৰ এটা 5 rupees ডেফিনিটিভ কইনছ Nik-Brassৰ আপুনি মোৰ হাতত দেখা পাইছে এই কইনটো এটা মিউল কইন হয় তো মিউল কইনটো আমি কেনেকৈ চাম ইয়াৰ ফ্ৰন্টত আমি নাই সোৱা আমি ইয়াৰ যদি ওভাৰ সাইডে চাও আপুনি দেখা পাব এই ৰিংটো এই কইনটোতকে অলপমান সৰু হয় ভালকে চাওক বন্ধুসকল আপোনালোকে দেখা পাইছে কিন্তু ইয়াৰ লগৰ সেম কইন এটা যদি মই দেখাও যেটো নরমাল কইন হয় এই নরমাল কইনৰ আপুনি ৰিংটো চাওক আৰু ইয়াৰ ৰিংটো চাওক এটা ডিফাৰেন্সেস আপুনি দেখা পাব হয় বন্ধুসকল আৰু যদি ভালকে ডিপলি চাই স্ক্ৰিনত আপুনি দেখিব ইয়াৰ লাইন দুটাও বেলেগ বেলেগ হয় যেটো অশোকা লাইন ক্যাপিটাল এই দুটাও বেলেগ বেলেগ হয় সেই কাৰণে এই কইন ব্লকক একচুয়ালি মিউল কইন বুলি কোৱা হয় লেফট হ্যান্ড সাইডে মোৰ হাতত যোনটো দেখিছে এটো হল নরমাল কইন আৰু যোনটো ৰাইটত মোৰ হাতত এতিয়া এটো যোনটো দেখি আছে এটো হৈ গলকে মিউল কইন হয় বন্ধুসকল এই কইন ব্লক স্কেয়াৰ্স কইন হয় এই কইন ব্লক 2011 ৰ পৰা আপুনি 18 লৈকে দেখা পাব বিভিন্ন মিন্টত ক্যালকাটা মিন্টত বেছি আছে সবতকে নয়ডা মিন্ট 2017 টু ৰেয়াৰ ক্যাটেগৰীত আহে তাৰ দামটো তেনেকে বহুত বেছি হয় হেতু দাম আপুনি 400 to 1000 rupees লৈকে according to the condition vary কৰে যোনটো নয়ডা মিন্টৰ মই কথা কৈছো 2017 এতিয়া মোৰ হাতত যোনটো কইন দেখা পাই আছে এটো মোৰ ক্যালকাটা মিন্টৰ হয় তো এই কইনটো ভ্যালুটো আপোনাৰ 50 rupees to 120 130 rupees লৈকে যাব পাৰে according to the condition তো বন্ধুসকল এই কইন বিলাক হৈ গল 6 গ্ৰাম ওজনৰ হয় 1.9 mm ইয়াৰ থিকনেস হয় আৰু ইয়াৰ যোনটো এজ হয় এই এজ টু ৰেডিয়েট এজ হয় এটো সিকিউৰিটি এজৰ কইন নহয় হয় বন্ধুসকল এতিয়া যদি আমি ইয়াৰ ডিফাৰেন্সেসটো অকমান ভালকে চাও মোৰ হাতত এতিয়া এটা কইন আছে এটকা কইন 1 rupee কইন এটা আৰু 1 rupee কইনৰ যদি আমি ব্যাক সাইড টু সৰি ওভাৰ সাইড টু এই 1 rupee কইনটোৰ যোনটো ডাই আছিল সেই ডাইটো এই 5 টকা কইনত ঢালাই কৰি দিয়া হৈছিল আৰু সেই কাৰণে এই কইনটো মিউল কইন বুলি কয় আপোনালোকে যদি ভালকে চাই আপোনালোকে দেখা পাব যোনটো দেৱনাগৰীত ভাৰত লিখা আছে বা ৰাইট সাইডে ইন্ডিয়া লিখা আছে হেতুও সেম হয় আৰু লাইন দুটা সেম হয় যোনটো তা লাইন ইয়াত ব্যৱহাৰ কৰা হৈছে আৰু এই কইনটোৰ ডায়ামিটাৰ হৈ গল 21.9 mm মানে 1 rupee কইনটোৰ আৰু 5 rupee কইনটোৰ ডায়ামিটাৰ যেটো হ'ব লাগে অৰিজিনালি এটো হৈ গল 23 mm এটো 23 mm আছে ইয়াত এই নরমাল কইনটোত তো যেহেতু 1 rupee কইনৰ ডাইটো ইয়ালে আহি গলগে তো ইয়াত আপুনি 1.1 mm গ্যাপ এটা থাকে দেখা পোৱা যায় আৰু যোনটোকে ধুনিয়াকে আমি এই সাইডৰ ৰিংত দেখা পাও হয় বন্ধুসকল এই কইনছ বিলাক একচুয়ালি বহুত কথা কয় মই দেখা পাইছো যে লাখ টকা কোটি টকা হয় এনেকুৱা কোনো কথা নাই এনেকুৱা কইন আপুনি সাৰ্কুলেশনতো যদি পাই যাব পাৰে অকমান নলেজৰ দৰকাৰ যদি ইনকো সাৰ্কুলেশনত আপুনি পাই যায় তেতিয়া হলে আপোনালোকে এইবোৰ সংৰক্ষণ কৰিব পাৰে আৰু যদি কিনা বেচা কৰো বুলি ভাবে তেতিয়া হলে ডাঙৰ এক্সিবিশন হয় বিভিন্ন জায়গাত অসমত নহয় তো তেনেকুৱা জায়গাত আপোনালোকে বিক্ৰী কৰিব পাৰে বা কিনিবও পাৰে কিনিব বিচাৰিলে আপোনালোকে জনাব পাৰিব আৰু অসমত আজিলৈকে এনেকুৱা কোনো দোকান বা এক্সিবিশন হোৱা নাই সেই কাৰণে এই কামবোৰ এতিয়া আৰম্ভ হোৱা নাই কিন্তু ভাবিছো লাহে লাহে ইয়াতো হ'বলৈ আৰম্ভ হ'ব আৰু যিবোৰ কালেক্টৰ্ছ আছে যোন সকলে এনেকুৱা মিউল কইন কালেক্ট কৰে তেওঁলোকও এইবোৰ ক্ৰয় কৰে তো বন্ধুসকল আজি ভিডিওটো চাই কেনেকুৱা পালে নিশ্চয় জনাব যদি অকমান ইনফৰমেশন পাইছে মোৰ ভাল লাগিব আৰু কাইন্ডলি মোৰ ভিডিওটো চাই পেলাই লাইক কৰি শেয়াৰ কৰি সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ধন্যবাদ